যোৱাকালি তোমালোকৰ মাইণ্ড টেষ্ট পৰীক্ষাত তোমালোক আটাইকেইজনে একে সমানে নম্বৰ পাইছা। গতিকে মই পুৰস্কাৰটো কাক দিম? সেয়েহে মই সিদ্ধান্ত লৈছোঁ যে তোমালোক প্ৰত্যেককে এটা উমৈহতীয়া প্ৰশ্ন সুধিম। আৰু যিয়েই সেই প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব তেওঁকেই পুৰস্কাৰটো দিয়া হ'ব। প্ৰশ্নটো হ'ল, পৃথিৱীৰ ভিতৰত কিহৰ গতি আটাইতকৈ বেছি? এফালৰ পৰা এজন এজনকৈ কৈ যোৱা। তোমাৰ পৰা আৰম্ভ কৰি যোৱা। ছাৰ বিচাৰ। বৰ বিচাৰ কৰিব জনাটো ওলাইছে। আমাৰ মনত যিকোনো বিচাৰ ফটকৈ আহি যায়। গতিকে ইয়াতকৈ কোনো বস্তুৰ গতিয়ে বেছি হ'ব নোৱাৰে ছাৰ। ছাৰ চকুৰ পলক। চকুৰ পলক আৰু এটা পণ্ডিত আহিল দেখিছোঁ। ছাৰ ই এনেকুৱা এটা বস্তু যি নিজে নিজে কাৰ্য কৰি থাকে। ইমান তাৎক্ষণিক। গতিকে ইয়াতকৈ কোনো বস্তুৰ গতিয়ে বেছি হ'ব নোৱাৰে ছাৰ। বিজুলী। বিজুলীও পাত্তা নাপায়। ছাৰ আমি ছুইচ এটা অন কৰাৰ লগে লগে বাল্ব এটা জ্বলি ঠাই টুকুৰা পোহৰ কৰি পেলায়। মোৰ হিচাপত ইয়াতকৈ কোনো বস্তুৰ গতি বেছি হ'ব নোৱাৰে। ছাৰ ইয়াৰ উত্তৰ হ'ব পাতল পায়খানা। কেনেকৈ? ছাৰ যোৱাকালি ৰাতি মোৰ মনত বিচাৰ আহিব নৌপাওঁতেই, চকুৰ পলক মাৰিব নৌপাওঁতেই, বিজুলীৰ ছুইচ অন কৰিব নৌপাওঁতেই, ইতিমধ্যে মোৰ পায়খানা কৰা কাৰ্যটো সম্পূৰ্ণভাৱে সমাপ্ত হৈয়ে গৈছিল। ইমান কুইক আৰু ফাষ্ট আছিল ছাৰ। পৃথিৱীৰ কোনো বস্তুৰ লগতে ইয়াৰ তুলনা কৰিব নোৱাৰি। গতিকে আপুনি এবাৰ ভাবি চাওক ছাৰ।